ঋতুমণি কিবা এটা ক'ব ঋতুমণি আমাৰ প্ৰিয় সুধীবৃন্দ, আজিৰ শিল্পী সমাজৰ উদ্যোগত আপোনালোক যিধৰণে ইয়াত একগোট হ'ল, ইয়াত উপস্থিত সকলোকে মই শিল্পী সমাজৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকক এটাই কথা ক'ম যে অসমীয়া মানুহৰ বিৰুদ্ধে এটা বদনাম আছে, আমি এটা আৱেগিক জাতি। হয়, আমি কিছু পৰিমাণে আৱেগিক হয়, সেইটো সঁচা কথা, কিন্তু এই আৱেগৰ মূল্য আমি পাবই লাগিব, এইটো কিন্তু আপোনালোকে মনত ৰাখিব। এইখিনি জনসমুদ্ৰৰ মূল্য আমি পাবই লাগিব। কিয় কৈছোঁ মই, যোৱা 40 বছৰত 1985 চনৰ পিছত প্ৰথমবাৰৰ কাৰণে এই জুবিনে যে কৈ থাকে পৰিৱৰ্তন শুনিবলৈ ভাল, বাকীটো কিবা, সেই পৰিৱৰ্তনকামী চৰকাৰখনে আপোনাক মোক কিন্তু কেইটামান বস্তু দেখুৱাই দিলে নৱপ্ৰজন্মক। কি দেখুৱালে? প্ৰথম, কাৰফিউ কি আপোনালোকে যোৱা 30 বছৰত দেখা নাছিল, এই প্ৰথমবাৰৰ কাৰণে দেখিলে কাৰফিউ কি। সান্ধ্য আইন প্ৰথমবাৰৰ কাৰণে বুজিলে কি বস্তু। সেনাৰ ফ্লেগ মাৰ্চ অসমত কেতিয়াও দেখা নাছিল, প্ৰথমবাৰৰ কাৰণে দেখিলে এই পৰিৱৰ্তনকামী চৰকাৰৰ দিনত। সেনাৰ ফ্লেগ মাৰ্চ কি আপোনালোকক বুজাই দিলে এইখন চৰকাৰে। আৰু ইণ্টাৰনেট কৰ্তব্য কেনেকৈ কৰা হয়, নেট কাটি কি ধৰণে নতুন প্ৰজন্মৰ পৰা গোটেই জাতিটোক সমাজখনক কেনেকৈ বিচ্ছিন্ন কৰা হয় বহিৰ্বিশ্বৰ লগত আপোনালোকক বুজাই দিলে। মই কিয় কৈছোঁ, আজি কেবৰ পৰা কা হ'ল, বিধেয়কৰ পৰা আইন হ'ল, কিন্তু সেই আইনখন আপোনালোকে আজি কোনেও দেখা নাই। নেট নাই, আইন প্ৰৱৰ্তন কৰা হৈছে, ৰাষ্ট্ৰপতিয়ে মোহৰ মাৰিছে, কিন্তু আপুনি মই কোনেও দেখা নাই কি আছে সেইখনত। এয়াই আমাৰ চৰকাৰ, এয়াই আমাৰ চৰকাৰৰ পৰিৱৰ্তনকামী চৰকাৰখনৰ আপোনাক মোক দিয়া উপহাৰ। আৰু ইয়াত জুবিন গাৰ্গ শিল্পী সমাজ সকলো উদ্যোগত আজি আপোনালোক যিধৰণে একত্ৰিত হৈ এই ব্যৱস্থাটোৰ বিৰুদ্ধে আপোনালোকে গৰজিছে, মনত ৰাখিব, আপোনালোক যদি হাৰি যায় গোটেই জাতিটো হাৰি যাব। আৰু জাতিটো হাৰি গ'লে আজিৰ পৰা 25-30 বছৰৰ পিছত আপোনালোকৰ উত্তৰ ঘূৰিয়ে কিন্তু আপোনালোককো ক্ষমা নকৰিব। আমিবিলাক সদায় তেওঁলোকৰ চকুত জাতিদ্ৰোহী হৈ ৰম। সেইকাৰণেই সেই বদনামৰ পৰা আপুনি মুক্তি পাব লাগিব, আৰু তাৰ কাৰণেই এই প্ৰতিবাদ অব্যাহত থাকিব লাগিব। আমি চৰকাৰক বাধ্য কৰিব পাৰিব লাগিব যে এই ৰাজ্যখনৰে যদি BTAD ইয়াৰ পৰা বঞ্চিত হয়, কাৰ্বি আংলং ডিমা হাছাওক যদি ইয়াৰ পৰা মুক্তি দিয়া হয়, উত্তৰ পূৰ্বাঞ্চলৰ বাকী কেইখন ৰাজ্য যদি মুক্তি দিয়া হয়, অৰ্থাৎ এই হাতখনৰ 5টা আঙুলিক বাদ দিছে, তলুৱাখনক কিন্তু আপুনি ৰুকি ঘেৰাও কৰি ধৰিছে। তলুৱাখন নাথাকিলে আঙুলিকেইটাৰ মূল্য নাথাকে, চৰকাৰখনে মনত ৰখা উচিত। এই 5টা আঙুলিৰ কোনো মূল্য নাথাকিব যদি তলুৱাখনৰ গুৰুত্ব নাথাকে। অসমখনৰ যিখিনি অঞ্চল, এই 26খন জিলা এই তলুৱা, বাকী 7খন জিলাক বাদ দিছে। অন্যায়, চূড়ান্ত অন্যায়। যদি বেয়া, BTADৰ কাৰণেও বেয়া, কাৰ্বি আংলঙৰ কাৰণেও বেয়া, উত্তৰ কাছাৰৰ কাৰণেও বেয়া, মেঘালয়, মিজোৰাম, অৰুণাচলৰ কাৰণেও বেয়া। কিয় অকল এই 26খন জিলাৰ কাৰণে ভাল হ'ব নোৱাৰে? আমাক তাৰ পৰা মুক্তি দিবই লাগিব, আৰু তাৰ কাৰণে কি এই প্ৰতিবাদ, এই আন্দোলন, এই ধাৰাবাহিকতা আপোনালোকে ৰক্ষা কৰিব লাগিব। মই ভাবোঁ অনাগত দিনত এই প্ৰক্ৰিয়াটোৰ আপোনালোক সদৌতি অংশীদাৰ হৈ থাকিব, আৰু শিল্পী সমাজ, সদৌ ছাত্ৰ সন্থা, আন জনগোষ্ঠীয় দল সংগঠনৰ লগত সকলোৱে সহযোগিতা আগবঢ়াই চৰকাৰখনক বাধ্য কৰাব যে বিদেশী নহয়, আপোন কৰক স্বজাতিক, স্বদেশীক। ধন্যবাদ। চলিড কথা কৈছে নিতুমণি, আৰু বুজি পাইছে চাগে গোটেই কথাবিলাক। চ' নেক্সট আমি কি প্লেন কৰিম, সমজুলা আছেই, মই একো ক'ব নোৱাৰোঁ, সমজুলাহঁতে ডিচিশ্যন ল'ব। মই লগত আছোঁ, গোটেই শিল্পী সমাজ আছে, আমি লগত আছোঁ।